মিৰাজুল আহমেদৰ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম অনুগ্ৰহ কৰি সোনকালে শুই নপৰিব। পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়াঞ্জ্যোতি শৰ্মা। অনুগ্ৰহ কৰি সোনকালে শুই নপৰিব। আপোনাক কবিতা শুনাম, আপোনাৰ প্ৰতি থকা মৰমবোৰৰ অনুভৱবোৰৰ কবিতা শুনাম। যাযাবৰী হৃদয়ৰ উচুপনি, আপোনাক বিচাৰি নীৰৱতাৰ গুণগুণনি, তাৰে মাজত নিসংগতাৰ লগৰী। আজি আপোনাক কবিতা শুনাম, ৰোমান্টিক শব্দৰে নীলাজ হৈ পৰা মনৰ কবিতা। আপুনি সোনকালে শুই নাযাব। বহুতবাৰ বিচৰণ কৰিম শব্দৰ বজাৰত শব্দ বিচাৰি, আপোনাক কবিতা শুনোৱা বাবে। অশ্লীল শব্দৰে আপোনাক আমনি নকৰোঁ। গৰমৰ ঘামেৰে ভিজাই থোৱা আপোনাৰ দেহাটো হাত পেলোৱা সেই কিনকিনীয়া বৰষুণজাকৰ কবিতা শুনাম। নাই নাই, ধাৰাসাৰ বৰষুণজাকৰ কথা নকওঁ, সি আপোনাক আমনি কৰে। আপুনি যে কৈছিল এদিন আপুনি আৰু মই একেলগে বৰষুণজাকত তিতাৰ কথা, আৰু বহু দূৰ একেলগে যোৱাৰ কথা, বৰষুণত তিতি বুৰি এক হোৱাৰ কথা। আপুনি ভালপোৱা কিটকাট চকলেটৰ বাবে অভিমানী হৈ পৰা, খং উঠিলে চুপ হৈ থকা সময়ৰ কবিতা শুনাম। অনুগ্ৰহ কৰি আপুনি শুই নপৰিব। কবিতা শুনাম, দুটি মন এক হোৱাৰ কবিতা। ধন্যবাদ।